নমস্কাৰ এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ হুংকাৰ এবাৰ ট্ৰাম্প নহয় এবাৰ বেৰনক হত্যাৰ ভাবুকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ মাজতে এইবাৰ পোনপটীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পৰিয়ালক লক্ষ্য কৰি এক সতৰ্কতাবাণী জাৰি কৰিছে ইৰাণে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিশোধ ল'বলৈ এইবাৰ তেওঁৰ পুত্ৰ বেৰন ট্ৰাম্পক মুকলিকৈ হত্যাৰ ভাবুকি দিছে। ইৰাণৰ এই ভাবুকিয়ে এতিয়া সমগ্ৰ বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে জোকাৰণি তুলিছে হোৱাইট হাউচত। দিবলৈছো পিছৰটো খবৰ ন্যায়ালয়ৰ ৰায় হিজাব নহয় পিন্ধিব লাগিব ইউনিফৰ্ম। ন্যায়ালয়ে ৰায়টোত স্পষ্ট কৰি উল্লেখ কৰিছে যে ইছলাম ধৰ্মত হিজাব বা মূৰত কাপোৰ লোৱাটো অপৰিহাৰ্য ধৰ্মীয় নীতি বা বাধ্যতামূলক নহয়। এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে ৰায়টোত স্পষ্টভাৱে উল্লেখ কৰিছে যে ইছলাম ধৰ্মত হিজাব বা মূৰত কাপোৰ লোৱাটো অপৰিহাৰ্য ধৰ্মীয় নীতি বা বাধ্যতামূলক নহয়। উল্লেখযোগ্য যে প্ৰয়াগৰাজৰ আটাৰচুয়া অঞ্চলত অৱস্থিত এখন বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বিদ্যালয়ৰ নিৰ্ধাৰিত ইউনিফৰ্মৰ সৈতে হিজাব বা মূৰত কাপোৰ লোৱাৰ অনুমতি বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছিল। ছাত্ৰীগৰাকীয়ে যুক্তি দৰ্শাইছিল যে তেওঁ সৰুৰে পৰা হিজাব পিন্ধি আহিছে আৰু এইটো ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, কিন্তু বিদ্যালয় কৰ্তৃপক্ষই পৰম্পৰাগত নিয়ম আৰু শৃংখলা ৰক্ষাৰ কথা উল্লেখ কৰি সুকীয়া পোছাক পৰিধান কৰাত বাধা দিয়াত ছাত্ৰীগৰাকী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আনহাতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে পূৰ্বে দিয়া ৰায়ৰ উদাহৰণ দাঙি ধৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰে যে ধৰ্মীয় নিৰপেক্ষ পৰিৱেশত শৃংখলাবদ্ধভাৱে শিক্ষা লাভ কৰিবলৈ ইউনিফৰ্মৰ নীতি কাৰ্যকৰী কৰাৰ কৰ্তৃত্ব শিক্ষা প্ৰতিষ্ঠানৰ আছে। দিবলৈছো পিছৰটো খবৰ ভঞ্জাৰদল প্ৰাপ্য বিচাৰি শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গণ সমাৱেশ বানাক্ৰান্ত লোকসকলক গৃহীত 15,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাত জিলা প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত মঙলবাৰে শিৱসাগৰত এক বৃহৎ উত্তাল প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত সমবেত হয় হাজাৰ হাজাৰ পুৰুষ মহিলা। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ তথা শিৱসাগৰ জিলা আয়ুক্তৰ ব্যৰ্থতাক ধিক্কাৰ দি তীক্ষ্ণ ক্ষোভ প্ৰকাশ কৰে। অপ্ৰত্যাশিত বানে তিনিখনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল তছনছ কৰি পেলোৱাৰ পাছতো চৰকাৰে আজিলৈকে ন্যূনতম সাহায্য প্ৰদান নকৰাত ৰাইজৰ ক্ৰোধান্বিত হৈ পৰিছে। কেৱল বান সাহায্যতে আবদ্ধ নাথাকি প্ৰতিবাদকাৰীসকলে দিশৰ বানত সৰ্বশ্ৰান্ত হোৱা লোকসকলক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত লৈছো। আন এটা খবৰ নগৰ DPSৰ প্ৰশাসকৰ গুণ্ডাগিৰি নগৰ DPSৰ প্ৰশাসকৰ গুণ্ডাগিৰি ব্লিংকেট কৰ্মচাৰীক গুৰুলৈকৈ প্ৰহাৰ। নগাঁৱৰ ৰাজপথত আঁঠু কঢ়াবলৈ বাধ্য কৰিলে ধীৰাজ নামৰ যুৱকজনক। DPS প্ৰশাসক আনোৱাৰ পাৰভেজৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ব্লিংকেট কৰ্মচাৰীৰ। দিবলৈছো আন এটা খবৰ শ্বিলং কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড জেৰেমিয়া প্ৰথমিক গ্ৰেপ্তাৰ। 19 আগষ্টত মুখত কলা কাপোৰ বান্ধি তাণ্ডৱ চলাইছিল প্ৰথমীয়ে। মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্ৰ জেৰিয়া প্ৰথমিক গ্ৰেপ্তাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক প্ৰথমী। শ্বিলঙত নিজ বাসগৃহৰ পৰা ছাত্ৰ নেতাজনক কৰে গ্ৰেপ্তাৰ। আৰক্ষী চকীত পেট্ৰল বোমা নিক্ষেপৰ আৰোপতো প্ৰথমী জড়িত হোৱাৰ সন্দেহ। 19 আগষ্টত মুখত কলা কাপোৰ বান্ধি তাণ্ডৱ চলাইছিল প্ৰথমীয়ে শ্বিলঙত। দিবলৈছো পিছৰটো গুৰুত্বপূৰ্ণ খবৰ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত 2 বাইক আৰোহী। দুৰ্ঘটনাত 2জনকৈ বাইক আৰোহী থিতাতে নিহত হয়। নিহত বাইক আৰোহী 2জন হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা পথাৰৰ আমগুৰিৰ ৰুস্তম মিৰ্জা আৰু ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে। গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা 7 বজাত এই ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত 2জনকৈ বাইক আৰোহী থিতাতে নিহত হৈছে। নিহত বাইক আৰোহী 2জনক হেলেম আৰক্ষী থানাৰ বৰুৱা পথাৰৰ আমগুৰিৰ ৰুস্তম মিৰ্জা আৰু ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে। হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। যুৱক 2জনৰ অকাল বিয়োগত সমগ্ৰ হেলেম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। হেলেম আৰক্ষীয়ে ট্ৰাক আৰু বাইকখন জব্দ কৰিছে ইতিমধ্যে। দিবলৈছো পিছৰটো খবৰ বৃদ্ধি পালে মাচুল প্ৰিছে সময়ত নহয় পাঠদান ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ। এই ঘটনা সংঘটিত হৈছে বিদ্যালয়ৰ মাচুল বঢ়াৰ কাৰণে, কিন্তু নিয়মীয়াকৈ পাঠদানেই নহয় এনে এক অভিযোগক কেন্দ্ৰ কৰি পাকিস্তানৰ ইছলামাবাদস্থিত চাখৰাত বিশ্ববিদ্যালয়ত সৃষ্টি হ'ল তীব্ৰ উত্তেজনা। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে এজন সেনা বিষয়াই বল প্ৰয়োগ কৰাৰ লগত শূন্যলৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীৰ অভিযোগ অনুসৰি বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ মাচুল অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে, কিন্তু সেই অনুপাতে নিয়মীয়াকৈ পাঠদান অনুষ্ঠিত নহয়। এই বিষয়ত কৰ্তৃপক্ষক একাধিকবাৰ অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে। দিবলৈছো পিছৰটো গুৰুত্বপূৰ্ণ খবৰ UGCৰ নতুন নিয়মত কি আছে কাঢ়ি লোৱা হ'ব নেকি সাধাৰণ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অধিকাৰ। বৰ্তমান সমগ্ৰ দেশত UGC বিতৰ্কই উত্তাল কৰি ৰাখিছে। লাখ লাখ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি UGCৰ নতুন নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নতুন নিয়মৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে।
দিবলৈছো পিছৰটো গুৰুত্বপূৰ্ণ খবৰ জামিন পাব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি আদালতত শুনানি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি নিয়মীয়া শুনানি অনুষ্ঠিত হ'ব তিনি অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ আজি শুনানি হ'ব ইয়াৰ উপৰি সিদ্ধাৰ্থ শ্যামকানু আৰু শেখৰৰ কেইবাখনো আবেদনৰ শুনানি হ'ব আজিৰ শুনানিত শ্যামকানু শেখৰ সিদ্ধাৰ্থই দাখিল কৰা আন কেইবাখনো আবেদনৰ শুনানি হ'ব সিদ্ধাৰ্থৰ ফটাশিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A ফ্লেট জব্দ কৰিবলৈ SITয়ে আদালতত আবেদন দাখিল কৰিছিল এই আবেদনত SITয়ে জুবিনৰ ধন আত্মসাৎ কৰি ফ্লেটটো সিদ্ধাৰ্থই ক্ৰয় কৰাৰ তথ্য উল্লেখ কৰিছে SITয়ে দাখিল কৰা আবেদনৰো আজি শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ বিপ্লৱ বৰুৱাৰ আদালতে একেদৰে শ্যামকানু মহন্তৰ কেইবাটাও বেংক একাউণ্ট ডিফ্ৰিজ কৰিবলৈ আদালতত দাখিল কৰিছিল আবেদন সেই আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে শেখৰ জ্যোতি গোস্বামীয়ে উন্নত স্বাস্থ্য পৰীক্ষা বিচাৰি দাখিল কৰা আবেদনৰো শুনানি হ'ব গতিকে আজি আদালতত কি ৰায় দিয়ে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমিত প্ৰভা মহন্তৰ জামিন নাকচ আদালতৰ ৰায় ধনত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ জামিন আবেদনত এনেধৰণৰ ৰায় ধনৰ আশা প্ৰকাশ গৰিমাই কয় অসুৰ কেইবাটাও শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাতক কৰিব বুলি সপোনতো ভবা নাছিলে ইফালে আন তিনিটা অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত আবেদন দাখিল কৰিছিল SITয়ে গৰিমা গাৰ্গেও তিনি অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন দাখিল কৰিছিল আদালতত আজি কেইবাখনো আবেদনৰ শুনানি সম্পন্ন কৰিব আদালতে দেহৰক্ষী নন্দেশ্বৰ পৰেশ আৰু বৈশ্যৰ জামিন আবেদনৰ নাকচ ৰায় দিলে আদালতৰ ৰায়দানত সন্তুষ্টি গৰিমা গাৰ্গৰ শইকীয়াৰ জামিন আবেদনত এনেধৰণৰ ৰায়দানৰ আশা প্ৰকাশ গৰিমাই কয় অসুৰ কেইবাটাও শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাতক কৰিব বুলি সপোনতো ভবা নাছিলে 13 ফেব্ৰুৱাৰী তাৰিখে গোচৰটোৰ পৰৱৰ্তী শুনানি 16 ফেব্ৰুৱাৰীত মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ ফ্লেট জব্দৰ শুনানিৰ দিন দিবলৈছো আন এটা খবৰ শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ'ব অসমৰ চাহ ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কৈ গ'লে শ্বাহে বিভিন্ন কাৰ্যসূচীত হাতত লৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে লগতে বিশাল জনতাক সম্বোধন কৰে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ লগতে মুকুল গাঁৱৰ বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণাৰ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি শ্বাহে 17 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে হাজাৰ জনতাক সম্বোধন কৰি শ্বাহে কয় যে এই ডিব্ৰুগড় ভূমিৰ পৰা বিশ্বত অসমৰ চাহৰ সুগন্ধি বিয়পি পাৰে ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে এই সময়ছোৱাত তেওঁ মা কামাখ্যা হিমন্ত শংকৰদেৱ মাধৱদেৱক স্মৰণ কৰিছে শ্বাহে কয় যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰি তুলিছে ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে ইয়াত উৎপাদিত চাহ বিশ্বজুৰি ৰপ্তানি হয় শ্বাহে কয় মুখ্যমন্ত্ৰীয়ে 2025 চনত ঘোষণা কৰিছিল যে তেওঁ অসমক সৰ্বাংগীন কৰি তুলিব কিন্তু কংগ্ৰেছৰ ঘোষণা সদায় ঘোষণা হৈ ৰ'ল অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ বাবে ডিব্ৰুগড়বাসীক অভিনন্দন জনাই শ্বাহে তেওঁক আৰু কয় যে ইয়াৰ নদীবোৰ আমাৰ মাতৃৰ দৰে পানীৰ ৰোধৰ উপায় বিচাৰি উলিয়াব এয়া আমাৰ প্ৰতিশ্ৰুতি দিছো ইয়াত দুগ্ধ উদ্যোগ ঠন ধৰি উঠিব বৃহৎ পুখুৰী নিৰ্মাণ কৰা হ'ব ডাঙৰ জলাশয় নিৰ্মাণৰ দ্বাৰা ভান ৰোধৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ লোৱা হৈছে এই জলাশয়ে ভান ৰোধৰ লগত জলক্ৰিয়তা অধিক গুৰুত্বপূৰ্ণ পালন কৰিব ইউৰোপত ইউনিয়নৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰৰ কথা উল্লেখ কৰি শ্বাহে কয় যে ইয়াৰ দ্বাৰা সবাতোকৈ বেছি ডিব্ৰুগড়বাসী উপকৃত হ'ব অসমত উৎপাদিত চাহ শুল্ক অবিহনে 27খন দেশলৈ ৰপ্তানি কৰা হ'ব আমাৰ চাহ শূন্য শুল্কৰ সৈতে অন্য দেশ পাব ইয়া মোদীৰ এক উল্লেখনীয় কৃতিত্ব কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কয় যে বছৰ ধৰি কংগ্ৰেছ দলে অসমৰ উন্নয়নৰ বাবে একো নকৰিলে কেৱল অসমক হিংসা হত্যা দিয়ে কিন্তু মোদীৰ হৃদয়ত অসম বাস কৰে উন্নয়নৰ ক্ষেত্ৰত প্ৰথম প্ৰাধান্য আজি অসমে লাভ কৰে মোদীয়ে বিদেশত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিচয় দাঙি ধৰে বুলি অমিত শ্বাহে এই মন্তব্য প্ৰকাশ কৰিছে দিবলৈছো আন এটা খবৰ মিয়া বিতৰ্কৰ পৰা অমিত শ্বাহৰ অসম ভ্ৰমণলৈ ধুৰুতে চাওক আজিৰ দিনটোৰ মুখ্য খবৰসমূহ আজি বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মিয়া বিতৰ্কই চৰম ৰূপ ধাৰণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীয়ে ৰাজ্যৰ বাতৰি শিৰোনাম দখল কৰিছে আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহৰ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো অতি চৰ্চিত হৈ পৰিছে বিশেষকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিয়া বিতৰ্কই চৰম ৰূপ ধাৰণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীয়ে ৰাজ্যৰ বাতৰিৰ শিৰোনাম দখল কৰিছে আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহৰ এক চমু আৱাহ আগবঢ়োৱা হৈছে মিয়াক লৈ ৰাজ্যত ৰাজনীতিত বিতৰ্ক অব্যাহত মুখ্যমন্ত্ৰীয়ে মিয়া সন্দৰ্ভত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ ভাষ্যক মূল বিষয়ৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰোৱাৰ কৌশল অখয়া কংগ্ৰেছ নেতা প্ৰবণ খেৰা মিয়াক বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানপন্থী নেতাই পৰিচালনা কৰিছে অসম কংগ্ৰেছক গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কটাক্ষ কৰি মন্তব্য অসম বিজেপিৰ খিলঞ্জীয়া নেতা কংগ্ৰেছ ত্যাগ কৰাৰ আহ্বান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ইয়াই আছিল আজি এই খবৰসমূহ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো